লাষ্ট ভিডিঅ'ত দেখিছিলে মই পিঠা বনাই আছিলোঁ ৰাতি 1টা বজাত। তো এয়া পাটিচাপ্টা বনোৱা শেষ কৰিলোঁ আৰু তেতিয়া যে বনাই আছিলোঁ ভিডিঅ'ত সেইটো হ'ল সৰু সৰু দীঘলীয়াকৈ অকণমান চাউলৰ গুড়িটো আটাৰ নিচিনা সানি লৈছোঁ। তাৰপৰা মই সৰু সৰু বলছৰ নিচিনা বনাইছোঁ। সৰু বলছ নহয়, এইটো অলপ দীঘলীয়া শ্বেপ দিছোঁ এনেকুৱাকৈ। আৰু এইটো এতিয়া গাখীৰত দি দিছোঁ বইল হ'বৰ কাৰণে, যেনেকৈ পায়স বনাই চাউল দিয়ে সেনেকুৱাই। তো এইটো ভালকৈ বইল হোৱাৰ পাছত মই দি দিছোঁ খেজুৰৰ গুড়, চেনি নিদিওঁ, অকল গুড় দি বনাম। আৰু এইটো হ'ল নেক্সট ডে ৰাতিপুৱা পাটিচাপ্টা আৰু বনাইছিলোঁ এইটো পায়সটো একদম ধুনীয়াকৈ একদম গাঢ়া হৈ গৈছে দেখিছে, এনেকুৱা ধুনীয়া বিৰাট ধুনীয়া টেষ্ট হয়। আৰু ব্ৰেকফাষ্টত সেইদিনা বনাইছিলোঁ লুচি আৰু পায়স আছিলে, পনীৰ বাটাৰ মছালা, পাটিচাপ্টা আৰু লগত কিনি আনিছিলোঁ এইবিলাক ভগৱানক দিছিলোঁ। আৰু এটা নতুন বস্তু বনাইছোঁ, এইটো হ'ল এই বস্তুটো আপোনালোকে খাই পাইছে নাই জনাব। আমাৰ বেংগলীত এইটো হয়, এইটোক এলো জেলো বুলি কয়। তো মায়ে সৰু থাকোঁতে বনাইছিলে, তো ভাবিলোঁ এইবাৰ ট্ৰাই কৰোঁ। তো বেছি নহয় কেইটামানে বনাইছিলোঁ এলো জেলো।